প্ৰিয় বন্ধু বান্ধৱীসকল, আজিনো মই কি ৰান্ধিলোঁ তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি আহিলোঁ। যদিহে ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মইনো কি ৰান্ধিলোঁ তাকে চাওঁগৈ, আহকচোন যাওঁ। আজি মই কঁঠালগুটি ঔটেঙাৰ সৈতে মাছ ৰান্ধিম। এয়া দেখিছেনে, কঁঠালগুটিবোৰ গুচাই লৈছোঁ এনেদৰে। সকলোকেইটা কঁঠালগুটি এনেদৰে গুচাই ল'লোঁ। গুচাই লৈ মই কুকাৰত দি দিম, কিন্তু ঔটেঙা কিডোখৰ মই কুকাৰত নিদিওঁ, তেল মাৰোঁতে দিম। ঔটেঙা এটা লৈছোঁ। এইকেইটা কঁঠালগুটিকেইটা ভালকৈ গুচাই লৈ ধুনীয়াকৈ ধুই ল'লোঁ। ধুই লৈ কুকাৰত এতিয়া কেইবাটাও হুইচেল দিয়াই দিম। কুকাৰত হুইচেল দিয়ে মানে মই এফালে ঔটেঙা বাকলি ভালকৈ গুচাই ল'লোঁ। সকলোৱে ঔটেঙা কাটিব জানে, গতিকে লৈ সেইডোখৰ নেদেখুৱাই লৈ এইখিনি মই সৰু সৰুকৈ চিটি কৰি লৈছোঁ, বেছি ডাঙৰকৈ নাই লোৱা। এইফালে মই তেল গৰম হ'বলৈ দিছিলোঁ যিহেতু, তাতে মই মাছকেইটা ধুনীয়াকৈ দি দিলোঁ। এনেদৰে গোটা মাছ 3টা লৈছোঁ, যিহেতু আমাৰ মানুহ কম। এইফালে মই কঁঠালগুটিকেইটা বইল হৈ গ'ল, গতিকেলৈ মই কঁঠালগুটিকেইটা কুকাৰৰ পৰা গামলা এটালৈ লৈ ল'লোঁ। এইটো দেখিছেনে, বাচনটোলৈ লৈ ল'লোঁ। লৈ লোৱাৰ পিছত সেইখিনি ঠাণ্ডা পানী অলপ দি লৈছোঁ, নহ'লে বহুতে গৰম যে, সেইটো কাৰণে। তথাপিতো অলপ গৰম হৈ আছে। গোটেই কঁঠালগুটিখিনি মই ধুনীয়াকৈ, ইমান ধুনীয়াকৈ সিজি গ'ল নহয় কঁঠালগুটিখিনি। ধুনীয়াকৈ মই মিহিকৈ ভাঙি লৈছোঁ, দেখিছেনে, গোটেই জোল টাইপ কৰি পেলালোঁ। আৰু যিখিনি বাকলি যে ওপৰলৈ গুচি আহিলে, বাকলিবোৰ চব পেলাই দিলোঁ। তাৰমানে বাকলিবোৰ থাকিলে ল'ৰা ছোৱালী হ'লে ধৰিব পাৰে কঁঠালগুটি বুলি। ইভাগে যদি ভাঙি দিওঁ, আলু বুলি কৈ আলু তৰকাৰী বুলি সিহঁতক খুৱাব পাৰিম। এয়া দেখিছেনে, মাছকেইটা মোৰ এইফালে ৰঙচুৱা হৈ গৈছে। যিহেতু কঁঠালগুটিকেইটাও সিজা আৰু ঔটেঙাটো সোনকালে সিজে, সেইটো কাৰণে মাছটো অলপ মচমচীয়াকৈ ভাজি লৈছোঁ তৰকাৰীত দিবৰ কাৰণে। অলপ ৰঙচুৱাকৈ ভাজি লৈছোঁ। এয়া মাছকেইটা যেতিয়া ভাজি হৈ ল'ব, এতিয়া সেই একেখন কেৰাহীতে মই সেই একেখিনি তেলতে মই এতিয়া তাতে মানে মেথি কেইটামান দি দিম। আপোনালোকে জানেই মই আগৰ পৰাই টেঙা জোল বনালে মানে মেথিটো দিওঁ। মেথি, শুকান জলকীয়া আৰু তেজপাত, সেইটো হৈছে মোক কমন হয়। আপোনালোকৰ কাৰণে সেইটো অপশ্যনেল হ'ব পাৰে, আপোনালোকে বেলেগ দিবও পাৰে। টেঙা জোলত কোনে কেনেদৰে দিয়ে নাজানো। মই এয়া মেথি গুটি কেইটামান দি দিছোঁ। মেথিকেইটা যেতিয়া ধুনীয়াকৈ ক'লা পৰিব, চেন এটা আহে, মেথি চেনটো ধুনীয়াকৈ ফুটি উঠিব, তেতিয়াই মই শুকান জলকীয়াকেইটা আৰু তেজপাতখিলা অলপমান ছিঙি দিলোঁ। যিহেতু ডাঙৰ আছিলে তেজপাতখিলা, সেয়েহে মই এইখিনি ধুনীয়াকৈ ৰঙচুৱা যেতিয়া ফুটি উঠিলে, তাতে মই এতিয়া ঔটেঙাকেইডোখৰ দি দিলোঁ। দি ঔটেঙাকেইডোখৰ দি ধুনীয়াকৈ লৰাই থাকিম। তাতে নিমখ হালধি এড কৰি দিলোঁ। নিমখ হালধি এড কৰাৰ পিছত মই ধুনীয়াকৈ লৰাই থাকিম ঔটেঙাকেইডোখৰ। লৰাই অলপ সিজা নিচিনা যেতিয়া হৈ যাব, যিহেতু বুঢ়া ঔটেঙা নহয়, কোমলীয়া ঔটেঙা, পুটুককৈ সিজে, সেয়েহে মই কুকাৰত দি নিদিলোঁ। এয়া ঔটেঙাকেইডোখৰ ইতিমধ্যে অলপ আধা সিজাগতে হৈছে। এনেদৰে মই লৰাই থাকিম। যিহেতু বেছিকৈ লৰালে আকৌ হালধিটো হেৰিটো নাইকিয়া হৈ যায় যে, বেয়া লাগে, ৰংটো তেতিয়া নোলাবও পাৰে। এয়া মোৰ হৈ গ'ল ঔটেঙা। তাতে মই এতিয়া যিখিনি যে ধুনীয়াকৈ মিহি কৰি লৈছিলোঁ, সেইখিনি ধুনীয়াকৈ মই তাত দি দিম। কঁঠালগুটিখিনি এয়া প্ৰথমতে হেতাখনে দি ল'লোঁ। দি লোৱাৰ পিছত মই এতিয়া বাচনটো সৈতে তাতে ঢালি দিম এতিয়া গোটেইখিনি। কাৰণ মই মোৰ নিজৰ জোখতে মই আকৌ পানী নিদিওঁ মই, সেয়েহে মই নিজৰ জোখতে পানীটো দি লৈছিলোঁ। সেইটো আপোনালোকৰ কথা। মোৰ যিহেতু মানুহ কম, সেয়েহে মই কমকৈ পানী দি এয়া দি দিছোঁ। তাতে মই এয়া তৰকাৰী উতল আহিছে, দেখিছেনে, উতল অহাৰ লগে লগে মাছকেইটা তাতে দি দিলোঁ মই। এতিয়া ধুনীয়াকৈ উতল এটা আহিবলৈ দিম। যিহেতু টেঙা জোল, গতিকে লৈ অলপ বগা ধৰণৰ ৰং এটা আহিবই তাত। গতিকে লৈ আপোনালোকে বাৰু এনেদৰে কঁঠালগুটি ঔটেঙা মাছ দি বনাই খাইছে নাই? যদি নাই খোৱা তেনেহ'লে খাই চাবচোন। গৰমৰ দিনকেইটাত এই তৰকাৰীটো খাই খুবেই ভাল লাগে। মই কিন্তু খুবেই ভাল পাওঁ দেই। মই এনেও টেঙা জোল বুলি ক'লে বহুতে ভাল পাওঁ। আপোনালোকে ভাল পায় নে নাপায় কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব দেই। এয়া মোৰ টেঙা জোল ৰেডি হৈ গ'ল। বাই, আজিলৈ আহোঁ।